হ'ল আমাৰ ইয়াত 31 তাৰিখত ৰাত্ৰি এই আহি কিনে মানে আমাক ইয়াক ষ্টৰত কাম কৰি আছিলোঁ ল'ৰাবিলাক আৰু ময়ো আছিলোঁ ইয়াক আহি কিনে দম দিছে আৰু দম দিয়াৰ পিছত প্ৰীতম দে মেনেজাৰৰ লগত যোনটো মানুহ আহিছিলে সেইটোও দম দিছে প্ৰীতমে কিবা কিবি ক'লে আৰু লগতে এই ক'ৰ পৰা আহিলে ক'ত বা আছিলে এইটো মইতো নাজানো এই আমাৰ ৰেগুলাৰ কাম হয় ইয়াতে কাম কৰি আছিলোঁ আৰু কাম কৰাতে মানে 12টা 12:30 মান হৈছিলে আৰু এই টাইমত আহিছে আহি কিনে এই আমাক ইয়াতে ল'ৰাবিলাক দম দিছে দম দিয়াৰ পিছত সিও আছিলে লগতে দম দিয়াতে মানে আমাৰ ইয়াতে ভুলো ক'ব নাপাৰোঁ আৰু মোৰো ভুল ক'ব নাপাৰোঁ বা ইয়াৰ ভুল হ'ব পাৰে বা মোৰো ভুল হ'ব পাৰে ক'তবা এটা কথাত কিন্তু কেমাও চাইছে আৰু ইয়াৰ লগত কেমা কৰক আমাৰ ভুল হৈছে যদি কেমা কৰক আমাৰ কামটো চেছ কৰি কিনে ঘৰত যাওঁ ঘৰত জলদি যাব লাগে আমাৰ কালি ৰাতিপুৱা কাম থাকিব কাম কৰা মানুহ আৰু লেবাৰীৰ মানুহ কি কৰোঁ আৰু আকৌ আহিব লাগিব তাৰপিছত সেই দম দিয়াৰ পিছত সেইদিনা আমাৰ ঘৰত যাব পাইছে 3:30 মানত ৰাতিপুৱা 3:30 মানত ঘৰত যাব পাইছে আৰু যোৱাৰ পিছত নেক্সট ডে 1 তাৰিখতো কিছু কোৱা নাই আমাক কিন্তু 2 তাৰিখৰ এই 11টা বা 12টাৰ মাজত এই কোকৰাঝাৰৰ পৰা এৰি গৈছে তাৰপিছত 5টা বা 4টা মানত এই বড়ো জাতিৰ কিবা লৈ কিনে মেছেজ কৰিছে আৰু এইটোৱে ট্ৰাভেল আদিবাসী কিবা কিবি মেছেজ কৰিছে সেই মেছেজটো লৈ কিনে মইতো কিছু কৰা নাছিলে ইয়াক মেছেজটো মোকে দিছে এই লিখি দিছে আৰু কি মেছেজত এনেকুৱা লিখি দিছে স্ক্ৰীনশ্বটটো ইয়াক আমাৰ গ্ৰুপত পঠাই দিছোঁ মই ষ্টৰৰ গ্ৰুপত এনেকুৱা কাম কৰা ল'ৰাবিলাক এই এনেকুৱা কৈছে এই বুলি কৈছোঁ মই এনেকুৱা ধৰণৰ লিখি দিছে তাৰপিছত মই ৰাতি ইয়াতে 8টা মান বা 9টা মানত আহিছিল নেকি ইয়াত তাৰপিছত আহি কিনে আমাৰ এনে লগত আলোচনা হৈছে আৰু কি এনেকুৱা কৈছে এই কি কৰা যাব বুলি কৈছে তো এপছত দিব লাগিব বুলি কৈছে পিছত মেছেজতো সেই লিখিছে মানে বড়ো জাতি आदिवासी निचली जाति का लोग है और कोकराझार वो टॉस मार के भी नहीं देख सकते मैप में गूगल मैप में ऐसा बोला और देखना पड़ेगा कैसा এইটো এটা মেনেজাৰ হয় এটা টিম মেম্বাৰ হয় আমাৰ যোনটো টিম মেম্বাৰ হয় ইলিজা বসুমতাৰী সিহঁতো মানে এতিয়া কোকৰাঝাৰত নাহে সিহঁতক লৈ এনে বেয়া কথা হৈছে মানে কিবা ৰেণ্ডি চেণ্ডি বুলি কৈছে আৰু বড়ো জাতি ছোৱালী ৰেণ্ডি সেনেকুৱা কৈছে আৰু বহুত কেইটা কথা কৈছে আৰু মই ইমান মনতে নাই চালে ক'ব পাৰোঁ আৰু কিন্তু সেই কৈছে বহুত বেয়া কথা হৈছে আমাৰ বড়ো জাতিৰ মানুহ কোকৰাঝাৰৰ যি মেনেজাৰ প্ৰীতম দে ৰয় তেখেতে মানে এই ডমিনছৰ যি আমাৰ এই কোকৰাঝাৰ অঞ্চলৰ ল'ৰাবিলাক কাম কৰে সেই ল'ৰাবিলাকক গালি দিছিলে কিন্তু তেওঁ এটা মানে আনপাৰ্লিয়ামেণ্টাৰী ৱাৰ্ড দি মানে গালি দিছে গালিটো হৈছে যে মানে বড়োসকলৰ বোলে মানে নিজৰ যে লেট্ৰিন সেই লেট্ৰিনৰ থাকিব নোৱাৰা বড়োসকল বোলে চাইনাৰ পৰা অহা চাইনিজ আৰু বড়োসকলৰ বোলে ভূটানৰ পৰা অহা ভূটানিজ বোলে তেওঁ ইয়াত অভিযোগ আনিছে আৰু তেখেতে যে হোৱাটছআপত আমাৰ যিবোৰ ইয়াত ল'ৰাবিলাক ছোৱালীবিলাক ইয়াত কাম কৰে সেই ল'ৰা ছোৱালীবিলাকক কাইলৈ মানে তেওঁ এটা ইনিচিয়েটিভ ল'ব বোলে যে এই বড়োলেণ্ড অঞ্চলৰ যি ছোৱালীবিলাক আছে তেখেতসকলক এটা প্ৰষ্টিটিউট লেভেলত তেখেতে মানে হস্তক্ষেপ কৰিব বুলি তেখেতে মানে ইয়াত হোৱাটছআপত লিখিছে আৰু তেখেতৰ যি মানে হোৱাটছআপত লিখা সেই লিখাবিলাক চাইলে মানে তেখেতে কৈছে যে মানে বড়োসকল আদিবাসী নিচিনা বড়োসকল চাইনিজ নিচিনা বুলি কৈছে হয় আমি আদিবাসী নিচিনাও হ'ব পাৰে হয় আমি চাইনিজ নিচিনাও হ'ব পাৰে কিন্তু আমাৰ মনটো আমাৰ বড়ো আৰু আমি ইণ্ডিয়ান এজন আমি ভাৰতীয় নাগৰিক হয় আমি ভাৰতক ভাল পাওঁ আৰু তেখেতে কৈছে আমাক আদিবাসী নিচিনা বুলি কৈছে তেখেতে নাজানা নেকি যে ভাৰতত যে মানে প্ৰথম উইমেন যে মানে যে ভাৰতৰ ৰাষ্ট্ৰপতি তেখেতে মানে দ্ৰৌপদী মুৰ্মু মেডামে মানে এজন আদিবাসী মানে সংস্থাপনৰ পৰা অহা
তো তেখেতে নাজানা নেকি যে ভাৰতৰ যে নাগৰিকে আদিবাসীও আছে, বড়োও আছে, বেংগলীও আছে, তেখেতে নাজানা নেকি? তো তেখেতে মানে এটা মানে পৰিৱেশ আনিবৰ কাৰণে চেষ্টা কৰিছে যে এই বিটিআৰ অঞ্চলত, কোকৰাঝাৰ অঞ্চলত যে আমি আদিবাসী, বেংগলী, বড়ো যিকোনো জাতি জনগোষ্ঠীৰ মাজত আমি যে মিলা প্ৰীতি শান্তিভাৱে আমি ইয়াত সংসাৰ খাই আছে, সেই মানে এনভাইৰনমেণ্টটো তেখেতে মানে ইয়াত বেয়া পৰিস্থিতি কৰিবৰ কাৰণে তেখেতে সেই মানে পৰিৱেশটো আনিবৰ কাৰণে চেষ্টা কৰিছে। আমি জানো তেখেতে মানে আমাৰ এই অঞ্চলত নহয়, কোকৰাঝাৰ নহয়, বড়োলেণ্ডত নহয়, অসমত নহয়, তেখেতে কলকাতাৰ পৰা আহি পেলাই এই কোকৰাঝাৰ অঞ্চলত কোকৰাঝাৰ ডমিনছৰ মেনেজাৰ হ'বৰ কাৰণে আহিছে। তো তেখেতে যদি ডমিনছৰ মেনেজাৰ হ'বৰ কাৰণে আহিছে কোকৰাঝাৰৰ, তো কোকৰাঝাৰৰ কাৰণে কাম কৰিব লাগিব। কোকৰাঝাৰৰ যে মিলা প্ৰীতি এইটো জানিব লাগিব, কোকৰাঝাৰৰ যে আদিবাসী কি কৰে এইটো জানিব লাগিব, কোকৰাঝাৰ বড়োসকলে কি কৰিব এইটো তেখেতে জানিব লাগিব। কাৰণটো হ'ল কিয়নো ইহঁতে এইখন কোকৰাঝাৰৰ আহি পেলাই বড়োসকলৰ পৰাই মানে ইয়াত খাই দাই পইচা লুটি লৈ গৈ আছে। আমাৰ আদিবাসীসকলৰ পৰাই ইয়াত মানে খুৱাই পেলাই নিজে ইয়াত মানে আহিব লগা হৈছে। আহি পেলাই তেখেতে মানে নিজকে মানে সংস্থাপন কৰিবৰ কাৰণে আহিছে। তেখেতে নাজানে নেকি ক'ত আহি পেলাই এই মানে ইয়াতে দোকানত মেনেজাৰ হ'বৰ কাৰণে আহিছে। তো আমি খুব দুখ লাগিছে, আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বিভিন্ন ঠাইৰ পৰা আহি পেলাই ইয়াৰ মানে দুখ লাগিছে, কিয়নো ইয়াত ছাত্ৰসকলে মানে ইয়াত পাৰ্ট টাইম জব কৰিছিলে ডমিনছৰ অনলাইন ডেলিভাৰী বয় হিচাপে। তেখেতসকলক যদি গালি দিয়ে আমিও এফচি হিচাপে খুব দুখ পাইছোঁ। ছাত্ৰৰ কাৰণে কিয়নো আমি কাম কৰোঁ, ছাত্ৰৰ কাৰণে আমি গোটেইবিলাক কাম কৰোঁ, তাৰ কাৰণে ছাত্ৰক তেখেতে যিহেতু কৈছে তাৰ কাৰণে বহুত দুখ পাইছে। আৰু আমি এইটো আইনগতভাৱে তেখেতৰ ওপৰত আমি FIR ৰুজু কৰিম। আজি কোকৰাঝাৰ পুলিচ থানাত FIR কৰি পেলাই পুলিচক আমি জনাম। আৰু অসম পুলিচক আমি অনুৰোধ কৰিম তেখেতৰ ওপৰত অতি শীঘ্ৰে যাতে আইনগতভাৱে এটা নহয় এটা শাস্তিটো দিব লাগিব, আমি এইটোৱে অনুৰোধ কৰিছোঁ। আৰু আমি বিচাৰিছোঁ এই অঞ্চলত যাতে আহি থকা সময়ত যাতে শান্তি পৰিৱেশে থাকক। আমি বাঙালী আৰু বড়োৰ লগত আমি মিলিজুলি থাকিম, বড়ো আৰু মুছলমানৰ লগত আমি মিলিজুলি থাকিম, বড়ো আৰু আদিবাসীৰ লগত আমি মিলিজুলি থাকোঁ, কিয়নো আমি এই অঞ্চলত সকলো জাতি জনগোষ্ঠীয়ে ইয়াত মানে সংসাৰ খাই আছে। এইটো যাতে শান্তি পৰিৱেশে থাকে, কিয়নো সেই যে প্ৰীতম দে ৰয় তেখেতে এই কোকৰাঝাৰ বা বড়োলেণ্ড অঞ্চলটো অশান্তিৰ ৰূপ আনিবৰ কাৰণে তেখেতে চেষ্টা কৰিছে। তেখেতৰ হোৱাটছআপৰ মেছেজৰ যোগেদি আমি গম পাওঁ।